বা আপুনি অলপ কিবা কওঁ আচ্ছা কিহৰ বিষয়ে কওঁতে এতিয়া অলপ কিবাৰ বিষয়ে ক'লে হ'ব আচ্ছা নমস্কাৰ মোৰ নাম প্ৰিয়াকি বৰা আৰু বা আপোনাৰ তাতে মই এটা কথা জানিব বিচাৰিছোঁ যে ষ্টেজত কেতিয়াবা মানে পাৰ্ট হয় নেকি আপুনি অলপ কিবা কৈ দিয়া নুৰুল ব্লগছ ইউটিউব চেনেল ধুনীয়া ভাল চেনেল তো নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু বন্ধুসকল আজি মানে আমি থিয়েটাৰ চাব যাব ওলাইছোঁ আমাৰ এই ধনজিত আৰু আমাৰ আৰিফুল মানে একেজনেই যাব ওলাইছোঁ আৰু আমাৰ নজৰুল আছে সি মানে আগত গৈছে আমি এতিয়া টিকেট চিকেট কাটা নাই এতিয়া থিয়েটাৰ চাব যাওঁ মানে ভিডিঅ'টো চাই থাকিবা শেষলৈ তো বন্ধুসকল এয়া হৈছে গীতাশ্ৰী থিয়েটাৰ আৰু বন্ধুসকল থিয়েটাৰখন হৈছে চিমিনাত তো বন্ধুসকল আমি এতিয়া মানে টিকেট কাটিব যাওঁ মানে আমি চাৰোটাই মানে টিকেট চিকেট কাটা নাই এতিয়া মানে টিকেট কেইটা কাটিব যাওঁ এতিয়া চাই থাকক বন্ধুসকল আমি এতিয়া টিকেট কাটিলোঁ চাৰিটা মানে গেলাৰীৰ টিকেট মানে 50 টকাকৈ লৈছে মানে বন্ধুসকল আমি গেলাৰীতে চাই আহি আছোঁ মই জাকেইখন থিয়েটাৰ চালোঁ মানে গেলাৰীতে চাই আহি আছোঁ আৰু বন্ধুসকল শ্বেয়াৰত চাই আছিল বুলি ইয়া আৰু বন্ধুসকল ভিডিঅ'টো যেন শেষলৈ চাই থাকে একদম নাচাই কেমাল মই যিখিনি ক্লিক পালোঁ মানে মোৰ মানে ছাবস্ক্ৰাইবাৰ লোক আৰু এইটো আমাৰ আৰু এইটো আমাৰ এইফালে ৰাহুল তো বন্ধুসকল আমি এতিয়া ভিতৰলৈ সোমাব ওলাইছোঁ তো বন্ধুসকল এতিয়া মানে মানুহ বেছি হোৱা নাই অলপ পিছত হ'ব মানে মানুহ অহা নাই টাইমো হোৱা নাই বেছি 6:35 হ'ল তো বন্ধুসকল এতিয়া আৰম্ভ হ'ল মানে এতিয়া নাম দি আছে আৰু তো বন্ধুসকল আমি এতিয়া মানে বাহঁতক লগ ধৰিব যাম আৰু দাদাহঁতক লগ ধৰিব যাম মানে মই কিবা কিবি মানে সুধিব চেষ্টা কৰিম আৰু লাগ ধৰিব চেষ্টা কৰিম এতিয়া যেন ভিডিঅ'টো শেষলৈ চাই থাকে বা আপুনি অলপ কিবা কওঁ আচ্ছা কিহৰ বিষয়ে কওঁতে এতিয়া অলপ কিবাৰ বিষয়ে ক'লে হ'ব আচ্ছা নমস্কাৰ মোৰ নাম প্ৰিয়াকি বৰা আমি ইয়াতে জেগাটোৰ নাম কি আছিলে চিমিনা চিমিনাত আমি নাটক কৰিবলৈ আহিলোঁ আমি ইয়াতে যথেষ্ট আমি দুটাই নাটক কৰিছোঁ আৰু ভৱিষ্যতলৈও আমি এনেকৈ সহায় পাম বুলি আশা কৰিছোঁ আৰু এওঁৰ চেনেলটো এই ভাইটিজনৰ চেনেলটোৰ নাম কি আছিলে নুৰুল ব্লগছ হয় প্লিজ আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব আৰু বা আপোনাৰ তাতে মই এটা কথা জানিব বিচাৰিছোঁ যে ষ্টেজত কেতিয়াবা মানে পাৰ্ট হয় নেকি নিশ্চয় হ'ব ন হয় আৰু লাইভ পাৰফৰ্মেঞ্চ হৈ থাকে যিহেতু ঠিক আছে বা আপোনাক লগ পাই ভাল লাগিল ধন্যবাদ বা ধন্যবাদ মোৰ ভাল লাগিল থেংক ইউ দাদা আপুনি অলপ কিবা কৈ দিয়া আমি আজি দুদিনৰ কাৰণে আমি চিমিনালৈ আহিছিলোঁ গীতাশ্ৰী থিয়েটাৰ নাট প্ৰদৰ্শন কৰিবলৈ
আৰু ইয়াত আহি দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি পাইছোঁ। খুবেই ভাল লাগিছে। দৰ্শকখিনি খুবেই মানে আগ্ৰহী, আমাক খুব সঁহাৰি দিছে। তাৰ কাৰণে ছেমিনাৰসমূহ দৰ্শকক আৰু আগ্ৰহ কমিটিখনক ধন্যবাদ জনাইছোঁ। আৰু আগলৈও এনেকৈ সঁহাৰি পাই থাকিলে আমি যথেষ্ট আনন্দিত হ'ম। এইখিনি মই ক'ব লাগিব। ধন্যবাদ দাদা, আপোনাক লগ পাই বহুত ভাল লাগিল। দাদা কেনেকুৱা লাগিল মানে ঠাইখিনি? খুব ভাল লাগিল। ইয়াৰ আগতো আহিছোঁ, আগত মানে মহিলাত আহিছোঁ, এইবাৰ ছেমিনাৰ খুব কম আহিছোঁ। খুব ভাল লাগিল। অডিয়েঞ্চ খুবেই ভাল, নাটক খুব সুন্দৰকৈ উপভোগ কৰিছে, খুব ভাল লাগিছে। কিন্তু মই আপোনাৰ নাটক বেছি ভাল লাগিছে আৰু ধন্যবাদ দাদা, আপোনাক লগ পাই ভাল লাগিল। দাদা আপুনি অলপ কিবা কৈ দিয়া। নুৰুল ব্লগছ ইউটিউব চেনেল, ধুনীয়া ভাল চেনেল, ই প্ৰচাৰ কৰি আছে ইউটিউবত। আৰু আমি ছেমিনাৰত আজি আমাৰ দ্বিতীয় নিশা নাটক আমি শেষ কৰিছোঁ। শেষ কৰাৰ পিছত খুব ধুনীয়া মানুহৰ মৰম আৰু দৰ্শকৰ মৰম আমি সেইখিনি লৈ আকৌ ইয়াৰ পৰা যাব লৈছোঁ। আকৌ যদি ভৱিষ্যতৰ অনাগত দিনত যদি সুবিধা হয় আমি আহিম, আকৌ লগ পাম। থেংক ইউ। তো বন্ধুসকল, মই এতিয়া দাদাহঁতৰ লগত মানে বাহঁতৰ লগত মানে অলপ কিবা কিবি কথা পাতিলোঁ আৰু মানে তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত মানে শ্বেয়াৰ কৰি দিবা। তো আজিলৈ বাই বাই।